Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। নিজু খ্ৰীষ্টিনা অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কৰাৰ বিশেষ কাৰণ হৈছে মানে কি তাহাঁতৰ অংগনবাদী কেন্দ্ৰতে এটা সৰু সুৰা পাৰ্টি কৰিম বুলি ভাবিছোঁ। সেইবাবে ঘৰতে সকলোকে মানে এটা ডিছ বনাই আনিবলৈ কোৱা হৈছিলে আৰু তাৰপাছতে আজি মই বনাইছোঁ আমাৰ ট্ৰেডিশ্যনেল গাহৰি আৰু ডিমৰু শাক আৰু ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ বাৰু, আপোনালোকে চাব। শ্বেয়াৰ কৰিম মানে একেটা ভিডিঅ'তে দিম আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তাৰপৰা তাত কি খানা হ'ব আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া হৈছে গাহৰি মাংস। আমাৰ এওঁক পুৱাই পঠিওৱা হ'ল, পিছত তথাপিও ভাল মাংস নাপালে মানে। মাংসখিনি চৰ্বি নাই, অকল হাৰ্ডিয়ে বেছি। এতিয়া মাংসখিনি ভালদৰে ধুই মেলি লৈ কুকাৰতে 2টামান হুইচেল মাৰি দিম, তেতিয়া অলপ সোনকালে সিজিব। এইখিনি হৈছে ডিমৰু পাত। আমাৰ মিচিং মানুহসকলে খায়, বাকীবোৰে খায় নাই নাজানো আৰু। স্কুলত কোনো খাই পোৱা নাই বুলি কৈছেতো, সেইকাৰণে গাহৰিৰ লগত ডিমৰু পাত চবৰে খাবলৈ মন বোলে। সেইবাবে কালি গধূলি মই ছিঙি থৈছোঁ। একদম কেৰিবেগত বান্ধি থ'লে এটাই ভাল, মানে যেনেকৈ ছিঙা থাকে নহয় একদম ফ্ৰেছ সেই তেনেকৈ আছে। টাইটকৈ ছিঙি মেলি বান্ধি থৈ দিছিলোঁ কেৰিবেগত। এই আছে। আৰু ইয়াতে আলু কাটি লৈছোঁ, ঘৰৰ মানুহৰ কাৰণেও যিহেতুকে বনাই থৈ যাব লাগিব। আৰু ইয়াত পিঁয়াজ 2টা কাটি লৈছোঁ, নহৰু 2টা, আদা এটুকুৰা আছিলে, এইটুকুৰাই দিব লাগিব আৰু আদা শেষ হ'ল যিহেতুকে পাহৰি থাকিলোঁ কৈ পঠাবলৈ। আৰু জলকীয়াটো বেছি নিদিওঁ যিহেতুকে সৰু ল'ৰা ছোৱালীবোৰেও খাব। এয়া কেৰাহী পাতিছোঁ। কেৰাহীটো পুৰণা দেই, আমাৰ দেখি নাহাঁহিব। ইয়াতে এতিয়া কেৰাহীতে মিঠাতেল অকণ দি দিছোঁ, যিহেতুকে গাহৰি মাংস সেইকাৰণে হ'ব। মাংসটো 2 কেজি দিছোঁ, সেইকাৰণে তেলৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। আৰু গাহৰিত তেল নিদিলেও হয়, মানে চৰ্বি নাই আজি মাংসটো, সেইবাবে তেল দিব লগা হৈছে। এইখিনি এতিয়া এইদৰে মুটুকাই ফালি লৈছোঁ পাতখিনি, ডিমৰু শাকখিনি দেখিছেনে। এতিয়া তেলখিনি গৰম হৈ গৈছে। ইয়াতে গোটা জিৰা অকণ দি দিলোঁ আৰু 3টামান শুকান জলকীয়া, আৰু এইখিনিতে কাটি থোৱা পিঁয়াজখিনি দি ল'লোঁ আৰু ভালদৰে লৰাই অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'লোঁ। আৰু এতিয়া নহৰু আদাখিনি দি অলপ সময় ভাজি লৈ ইয়াতে বইল কৰি লোৱা গাহৰিখিনি দি দিলোঁ। ৰাতিপুৱা টাইমত যিহেতুকে খৰখেদা হয়, স্কুলৰ সময়ত গোটেই কামখিনি কৰি শেষ কৰি যাব লাগে, সেইবাবে মাংসখিনি 2-3বাৰকৈ চিটি মৰাই লৈছোঁ, সিজাই লৈ। আৰু নৰ্মেলি আমাৰ হালধি নিমখ সোৱাদ অনুযায়ী সেইখিনিও দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এইদৰে ঢাকনিখন মাৰি অলপ সময় সিজাই লৈ লৰাই সিজাই থাকিব তেলখিনি ওলোৱালৈকে। ইয়াতে এতিয়া এইখিনিমান বিলাহী, 2টা বিলাহী মই কাটি দিছোঁ। আৰু এতিয়া ইমান ধুনীয়াকৈ তেল ওলালে দেখিলেনে। আৰু এতিয়া শাকখিনি দি দিব। শাকখিনি একেবাৰে আগতে দিলে কি হয়, শাকখিনি বেছিকৈ সিজি যায়, মানে নাইকিয়া হৈ যায়। পাত শাক এগালমান দিলেও নাইকিয়া হৈ যায় ন শেষত। আৰু এই ঘৰলৈ বুলি অকণমান চব্জি বনাই থৈ যাওঁ বুলি, আৰু শেষত অকণমান ধনিয়া গুড়া। এতিয়া আমাৰ ৰেডি হৈ গ'ল ডিমৰু পাতৰ লগত গাহৰি মাংস। যিহেতুকে আমাৰ এইবোৰ ট্ৰেডিশ্যনেল ডিছ হয়, ইয়াতে আমি বেলেগ মছলাৰ ব্যৱহাৰ নকৰোঁ। এতিয়া স্কুললৈ আহিয়ে ডাষ্টাৰ বিচাৰিলে। ৰাতি যিহেতুকে অলপ চিলেটত আঁকিবলৈ দিয়া হৈছিলে, ময়ো মচি দিবলৈ পাহৰিলোঁ, ৰাতিপুৱা খৰখেদা হ'ল যিহেতুকে। এতিয়া বাইদেৱে এইফালে পঢ়াই আছে, তাহাঁতৰ পঢ়াৰ ধান্দাই নাই মানে। আৰু তাহাঁতৰ ছুটিৰ টাইম হোৱাৰ লগে লগে আমিও ইয়াতে চাহৰ যোগাৰ কৰিলোঁ। একচুৱেলি
চাহ অকণ খাই লোৱা হৈছে আৰু ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আহিছে সেইবাবে চাহ অকণ খাই আৰু বাচ্ছা পাৰ্টিকো দি লোৱা হৈছে। আমাৰ তাই আকৌ ঘৰৰ পৰা আজি একো নোখোৱাকৈ আহিছে স্কুলতে খাম বুলি। আৰু তাহাঁতৰ অলপ ধেমালি আপোনালোকৰ লগতো দেখাই দিলোঁ আৰু তাহাঁতে কিনো কৰি থাকে। বিজয়ৰ লগত ধুনীয়াকৈ মিলিছে। অঁ বিজয় নহয় হেৰিহে কাব্যাংশী ল'ৰা ড্ৰেছত আহিলে ধৰিবকে আইচেং ধুনীয়াকৈ নাচিছে দেই। নাচা আইচেং নাচা। বাবা ধুনুকে নাচিছে দেই। নাচিছে দেই। মনাশ্ৰী আৰু আইচেং এতিয়া প্ৰাইজ পাব আৰু তোমালোকক নিদিয়ে আৰু এইখন। অলপ সময় তাহাঁতক খেলা ধূলা কৰোৱাৰ পাছত আমিও খাবলৈ বহি গৈছোঁ। এতিয়া মই কামত ধৰা নাই বাৰু, বাহঁতে লাগি দিছে। আৰু আমাৰ এই ভাবিছে মই ফটো মাৰিছোঁ বুলি এই প'ষ্ট দি আছে দেখিছেনে। আৰু দিবলৈ ল'লেহে তাই ইটো নাখাওঁ সিটো নাখাওঁ বুলি ক'বলৈ আৰম্ভ কৰিলেই। তাইক আজিকালি নিজে খাবলৈ দিয়া হয়, মানে নিজে খালে কি হয় মানে শিকিবলৈ অলপ দিছোঁ আৰু। সদায়তো ময়ে খুৱাই দি থাকিব নোৱাৰোঁ, নিজে যিমান পাৰে খাওক বুলি এইদৰে ক'ৰবালৈ নিলেও তাইক নিজেই খাবলৈ দিওঁ যাতে পাছলৈ অসুবিধা নহয় আৰু। এয়া হৈছে আমাৰ খানা আৰু সকলোৱে খাবলৈ আৰম্ভ কৰিছে আৰু। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। আৰু মোৰ চেনেললৈ যদিহে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ টাটা বাই বাই, থেংকছ ফৰ ৱাচিং।